সন্দেহাতীতভাৱে জনপ্ৰিয় বৈদ্যুৎ বৰুৱাৰ গল্প পিছে এইবাৰ গল্প নহয় জনপ্ৰিয় গল্পকাৰ বৈদ্যুৎ বৰুৱাৰ কাহিনীৰে ছবিৰ নাম তাণ্ডৱ অফ পাণ্ডৱ অৱশেষত মুক্তিৰ বাবে সাজু আৰিয়ান এণ্টাৰটেইনমেণ্টৰ বেনাৰত অংকিতা চৌধুৰীৰ প্ৰযোজিত আৰু প্ৰিয়ম নিৰ্মল পৰিচালিত চলচ্চিত্ৰ তাণ্ডৱ অফ পাণ্ডৱ 18 মেত ৰাজ্যৰ চিত্ৰগৃহত মুক্তি লাভ কৰিব ছবিখনে ইতিমধ্যে ছবিখনৰ প্ৰচাৰৰ বাবে মহানগৰীলৈ আহিছে বৈদ্যুৎ বৰুৱাৰ উপন্যাসৰ জনপ্ৰিয় চৰিত্ৰৰ আঁৰৰ মানুহ চেণ্টুদা হাস্যৰসৰ লগতে ছবিখনত দৰ্শকে পাব সমাজৰ বহু বাস্তৱ ছবি আঁৰৰ মুখ কিছুমান আছে সেইবোৰ আমি দেখুৱাবলৈ উদঙাই দিবলৈ চেষ্টা কৰিছোঁ প্ৰত্যেক মানুহে লাগিলে তেওঁ কোনোবা অনা অসমীয়াই হওক অসমক ভাল পোৱা সকলো মানুহে এই চিনেমাখন ভাল পাবই লাগিব সেই এণ্টাৰটেইনমেণ্টটো আমাৰ ছবিখনত আছে লগতে আমাৰ মেছেজ আছে আৰু যিখিনি বিশেষ মেছেজখিনি বিশেষকৈ আমাৰ অসমৰ যিখিনি সমস্যা দুই চাৰিটা সমস্যা আমি উপস্থাপন কৰিছোঁ ছবিখনত অভিনয় কৰিছে জয়ন্ত দাস বৰষাৰাণী বিষয়া জয়ন্ত ভাগৱতী হিৰণ্য ডেকাকে ধৰি বহুতো নপুৰণি শিল্পীয়ে ছবিখনৰ আন এক আকৰ্ষণ ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ কবিতা আবৃত্তি ছবিখনৰ গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ সুবাসনা দত্ত নীল আকাশ আৰু বংগৰ প্ৰখ্যাত নচিকেতাই কাৰণ হাস্যৰসিক চিনেমা আৰু এইখিনি বিশ্বাস আছে যে অসমৰ ৰাইজে খুব আদৰেৰে ল'ব চাওক অসমীয়া চিনেমালৈ সদায় আশাবাদী আৰু আশা কৰোঁ এই ছবিখন ভাল চলিব এইটো কাৰণে চলিব যে এই ছবিখনত এনেকুৱা ধৰণৰ উপাদান সোমাই আছে যিখিনি উপাদানৰ বাবে অসমীয়া ৰাইজ আগুৱাই আহিব আৰু এবাৰ চোৱাৰ পিছত সেই দৰ্শকে বেলেগ দুজনক ক'বই বাধ্য হ'ব যে এই ছবিখন চাওক ছবিখনৰ কলাকুশলীৰ আহ্বান 18 মেত মুক্তি লাভ কৰিব লগা ছবিখন উপভোগ কৰক সকলোৱে কেমেৰা পাৰ্চন দীপাংকৰ শৰ্মাৰ সৈতে গুৱাহাটীৰ পৰা মিতালী কোঁৱৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম